নমস্কাৰ, সকলো ভালে আছে নিশ্চয়, আমিও ভালে আছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰাই। তো আপোনালোক সকলোৱে থাম্বনেইল দেখি গম পাইছে চাগে আজিৰ ভিডিঅ'টো কিহৰ হ'বলৈ গৈ আছে। আমি যাবলৈ ওলাই আহিলোঁ তিনিচুকীয়া বৰদবী টিলিঙা মন্দিৰলৈ। তো এতিয়া যিহেতু শাওণ মাহ চলি আছে, লগতে আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, তো ভাবিলোঁ আজি আমি টিলিঙা মন্দিৰ যাওঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু অহা হোৱা নাছিল। তো লগালগ থিৰাং কৰিলোঁ যে যিহেতু সোমবাৰ হয়, শাওণ মাহো চলি আছে, সেইকাৰণে আমি টিলিঙা মন্দিৰৰ পৰা আহোঁগৈ বুলি। তো ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' কৰা নহ'ল। ঘৰৰ পৰা আমি 9মান বজাতে ওলাইছিলোঁ, কিন্তু ওলাই আহোঁতে ৰাস্তাত ছোৱালীজনী আজি কি কাৰণে বমি কৰিলে গম নাপাওঁ, সেইটো কাৰণে ৰৈ মেলি অলপ চাফ চিকুণ কৰোঁতে দেৰি হ'ল। তো ভিডিঅ' কৰা তেনেকৈ নহ'ল। এই ৰাস্তাতে অলপ ভিডিঅ' কৰিছিলোঁ। আমি পালোঁহি এয়া দুলীয়াজান, আৰু এয়া আমি পালোঁহি তিনিচুকীয়া বৰদবী টিলিঙা মন্দিৰ। এইফালে দোকানত সোমাই চাকি ধূপ ধূনা লৈ মেলি মন্দিৰত সোমাবলৈ বুলি লৈছোঁ। দেউতাক আৰু ছোৱালীজনী গৈছে আগত। মই চাকি গছৰ থালিখন আৰু এহাতে মোবাইলটো লৈ গৈ আছোঁ। তো মন্দিৰত সোমাই লওঁ। মন্দিৰত সোমাই মেলি মই অৱশ্যে চাকি জ্বলালোৱে, কিন্তু ভিডিঅ' কৰা নহ'ল। এতিয়া দেউতাকে ধূপ জ্বলাইছে, তেতিয়াই মই হাতত মোবাইলটো লৈ অলপ ভিডিঅ' কৰি লৈছোঁ। আজি যিহেতু সোমবাৰ, সেইটো কাৰণে মন্দিৰলৈ ভক্তৰ আগমন বহুত বেছি, ভিৰ লাগিছে। মন্দিৰত সোমোৱাৰ লগে লগে চাকি ধূপ ধূনা আৰু টিলিঙাৰ শব্দৰ মাত শুনি যিহেতু মনটোৱে ভাল লাগি যায়, নহয়নে বাৰু? শাওণ মাহটো কোৱা হয় যে এই মাহটো পবিত্ৰ মাহ হয়। ভগৱান শিৱ আৰু পাৰ্বতীৰ এই মাহতে বোলে মিলন হৈছিল, বিয়া হৈছিল। আৰু এই মাহত শাওণ মাহটো যিহেতু কোৱা হয় যে বছৰটোৰ এই মাহটোৱে পবিত্ৰ মাহ হয়, আৰু এই মাহত বোলে শুদ্ধ মনেৰে ভগৱান শিৱ আৰু পাৰ্বতীক যদি পূজা যায়, তেতিয়া মনৰ আশা পূৰ্ণ হয় বুলি কোৱা হয়। সেয়ে মনত যি আশা আছিল, সেই আশা লৈ ভগৱানৰ ওচৰত চাকি জ্বলালোঁ, যাতে মনৰ আশা পূৰ্ণ হয়, ভগৱানে কৃপা কৰিব। আৰু এই মন্দিৰৰ এটা বিশেষত্ব হৈছে কি, এই মন্দিৰত যদি শুদ্ধ মনেৰে মনত যি আশা আছে, সেই আশালৈ যদি টিলিঙা বন্ধা হয়, সেই আশা পূৰ্ণ হয় বুলি কোৱা হয়। আগত পিছে আহিছোঁ মই এই মন্দিৰলৈ, কিন্তু বিয়া হোৱাৰ পাছত আজিয়ে আহিছোঁ প্ৰথম। আমি মন্দিৰৰ পৰা যাবৰ কাৰণে ওলালোঁ। যিসকলে অহা নাই মন্দিৰলৈ আহিব পাৰে আপোনালোকেও। তো আমি ভাবিছোঁ দুলীয়াজানত এখন ট্ৰেড এক্সপ' হৈ আছে, তো তাতে সোমাওঁ। ইয়াত সোমালোহি, আৰু ইয়াত দেখিলোঁ বাহিৰত 2-3জন মানুহ দেখি সোমাই আহিলোঁ, কিন্তু ইয়াত দোকানবিলাক ইমান খোলা নাছিল। এইফালে এখন কাপোৰৰ দোকান খোলা আছে, আৰু 2-3খন এনেদৰে দোকান খোলা দেখিলোঁ, কিন্তু বেছিভাগ দোকানেই বন্ধ আছিল। তো আমি এফালৰ পৰা চাই গৈছোঁ। দোকানবিলাকৰ কাপোৰবিলাক ভালেই লাগিছে, পিছে লোৱা নাই, এনেই চাইছোঁহে। অলপ ভিডিঅ' কৰিছিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। এইফালে আহি দেখিলোঁ যে এখন চেণ্ডেলৰ দোকান, আৰু এই চেণ্ডেলখনৰ মানুহজনক সুধি গম পালোঁ চেণ্ডেলবিলাক হেণ্ডমেড হয়, মানে নিজে তাহাঁতি বনোৱা হয়। তো চাই মেলি ছোৱালীজনীৰ কাৰণে এযোৰ ল'লোঁ। আপোনালোকক ফটো দেখাম বাৰু, কেনেকুৱা লাগিলে আপোনালোকে জনাব। তো আমি ইয়াৰ পৰা এতিয়া ওলাই লওঁ। চেণ্ডেলৰো হৈছে এইযোৰ, কেনেকুৱা লাগিছে জনাবচোন। আমি ইয়াৰ পৰা এতিয়া গৈ লওঁ। ভোকো লাগিছে, যদি ৰাস্তাত কিবা হোটেল পাওঁ তেতিয়া খাই ল'ম। এইফালে আহি এখন হোটেল পালোঁ, আৰু ৰৈ মেলি ইয়াতে সোমাই খাই ল'ম বুলি ভাবিলোঁ। যিহেতু আমি ৰাতিপুৱা মন্দিৰৰ কাৰণে ওলাই গৈছিলোঁ, আৰু খাই বৈ যোৱা নাছিলোঁ, তো সেইকাৰণে ভোকো লাগি আছিল। এইফালে দেউতাক আৰু জীয়েক আগতীয়াকৈ আহি সোমাই আছে, আৰু মই এইফালে ভিডিঅ' কৰাত লাগিছোঁ। এইফালে দেখিছেনে হোটেলখনৰ ডেক'ৰেশ্যন পাছফালে ইমান ধুনীয়াকৈ কৰিছে, চাই ভাল লাগিল। সেইকাৰণে অলপ ভিডিঅ' কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। তো আমাৰ খানা আহি পাই গ'লহি, আমি খাই লওঁ। মন্দিৰলৈ গৈছিলোঁ যিহেতু নিৰামিষেই খাইছোঁ। নিৰামিষ যদিও আইটেম কেইবাবিধো আছিল, আৰু বহুত ধুনীয়াকৈ সজাই দিছে। ঠিক আছে, এতিয়া খাই লওঁ আমি। এয়া মন্দিৰত তোলা ফটো 2-3 কপি আছিলে, আপোনালোককো দেখুৱালোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। তো আজিলৈ আহোঁ ইমানতে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।